আমাৰ বেটেলিয়ন শিক্ষা বিভাগ আৰু গ্ৰেড 3 গ্ৰেড 4 টোটেল 22,000 এডভাৰটাইজ ওলাই গৈছে। বিটিআৰত 2 দিনতে 1200 LP স্কুল শিক্ষকৰ নিযুক্তিৰ এডভাৰটাইজ ওলাব। অসমতো আৰু 10,000 ওলাব। তাৰমানে টোটেল মিলি নতুন বছৰৰ পৰা আৰম্ভ হোৱা বছৰটোত আৰু 35,000 মান অসমৰ ডেকা ল'ৰাই চাকৰি পাব। ফাইনেলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ নিবনুৱাসকলৰ কাৰণে এটা ভাল খবৰ দিছে। ভাল খবৰটো হৈছে যে আগন্তুক নতুন বছৰৰ প্ৰথম সপ্তাহ তাৰমানে জানুৱাৰীৰ প্ৰথম সপ্তাহতে শিক্ষা বিভাগত মুকলি হ'বলৈ গৈ আছে 10,000তকৈ বেছি পদৰ নিযুক্তিৰ বিজ্ঞাপন। কিন্তু তেখেতে স্পষ্টকৈ উল্লেখ নকৰিলে যে এই বিজ্ঞাপন আচলতে LP UPৰ কাৰণে হ'ব নে হাইস্কুল হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে হ'ব। যিহেতু আপোনালোকে জানে যে LP UPৰ কাৰণে কোনো ধৰণৰ টেট এক্সাম অনুষ্ঠিত নহয়, তাৰ পৰিৱৰ্তে হাইস্কুল হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে যিহেতু ডিৰেক্টলি এটা এক্সাম অনুষ্ঠিত হ'ব টেট কাম ৰিক্ৰুটমেণ্ট, যাৰ জৰিয়তেহে শিক্ষকৰ নিযুক্তি হ'ব হাইস্কুল হায়াৰ ছেকেণ্ডেৰীসমূহত। চ' এই ক্ষেত্ৰত অনুমান কৰিব পাৰি যে LP UPৰ কাৰণে এই 10,000 বিজ্ঞাপনৰ কথা তেখেতে উল্লেখ কৰিছে। চ' যদি 10,000 বিজ্ঞাপন মুকলি হয় তেনেহ'লে এইবাৰ বেছিভাগৰে কিন্তু চাকৰি পোৱাৰ সম্ভাৱনা থাকিব। যদি 10,000 বিজ্ঞাপন সঁচাকৈ ওলায় তেনেহ'লে ক'ব পাৰি যে 10,000 বিজ্ঞাপন কিন্তু ডাঙৰ বিজ্ঞাপন আৰু যাৰ জৰিয়তে বেছি সংখ্যক কিন্তু চাকৰি পাবলৈ সক্ষম হ'ব। চ' গতিকে আপোনালোক সকলৰ কাৰণে বহুতে ভাল খবৰ।